ভিৰৰ মাজত আজি অকলশৰীয়া অনুভৱ কৰিছে ৰাইজৰ প্ৰাণৰ অভিনেতা ৰবি শৰ্মাই। ৰবি শৰ্মাই কিয় ক'ব লগা হ'ল মই অকলশৰীয়া অনুভৱ কৰিছো বুলি। ৰাজনৈতিক মতাদৰ্শ নিমিলাৰ বাবে ৰবি শৰ্মাক একাংশই অকলশৰীয়া কৰিছে নেকি? ৰাইজৰ স্বাৰ্থত সদায় মাত মাতি থকাৰ বাবে একাংশই ৰবি শৰ্মাক একাষৰীয়া কৰিছে নেকি? কি কাৰণে এভইড কৰিছে? কাৰোবাৰ ঔষধ পৰে বুলি বহুতে মাত মতা নাই নেকি? এনেকুৱা এটা মোৰ মনৰ ভাৱ। নিশা প্ৰায় 10:02। তেনে সময়তে অভিনেতা ৰবি শৰ্মাই সামাজিক মাধ্যমত লিখিলে এটা বিশেষ পোষ্ট। যেটো পোষ্টত তেওঁ উল্লেখ কৰিছিল যে মই অকলশৰীয়া অনুভৱ কৰিছো বুলি। কিন্তু কিয়? ইয়াৰ প্ৰধান কাৰণ হ'ল কিছুদিনৰ পূৰ্বে অভিনেতাগৰাকীৰ সুদীৰ্ঘ 6 বছৰৰ অন্তত এখন চলচ্চিত্ৰ মুক্তি লাভ কৰিছিল, যিখন চলচ্চিত্ৰৰ নাম আছিল ব্লেক এণ্ড হোৱাইট। দীৰ্ঘদিনৰ মূৰত মুক্তি লাভ কৰা ছবিখনক লৈ খুবেই আশাবাদী আছিল অভিনেতা ৰবি শৰ্মা। কিন্তু আশ্চৰ্যজনক কথাটো হ'ল ৰবি শৰ্মাৰ এই ছবিখনক ব্যক্তিগতভাৱে অসমৰ নাম জ্বলা কোনো এগৰাকী অভিনেতা বা কোনো এগৰাকী সংগীত শিল্পীয়ে এটা ফেচবুক পোষ্ট বা এষাৰি মন্তব্য দিব লাগে বুলি বৰ্তমান সময়লৈকে নাভাবিলে। পিছে ৰবি শৰ্মাৰ ছবিখনক যদি বাদ দি অসমৰ অন্য ধৰণৰ ছবিৰ বেলিকাত চোৱা যায় তেন্তে এনেধৰণৰ ঘটনা খুব কমকৈ পৰিলক্ষিত হয়। এতিয়া অসমবাসীৰ এটাই প্ৰশ্ন, কিয় অভিনেতা ৰবি শৰ্মাৰ সৈতে এনে কৰা হ'ল? কিয় ৰবি শৰ্মাক একাষৰীয়া কৰা হ'ল? মই প্ৰফেচনেলি আই এম জাষ্ট এন এক্টৰ। মই একোৱেই নকৰোঁ, না ঠিকা কৰোঁ, না মই বেলেগ ব্যৱসায় কৰোঁ, অকল এক্টিঙেই কৰোঁ। গতিকে মই ফুল টাইম এক্টৰ হিচাপে মোৰ সদায় ইচ্ছাটো এইটো থাকে যে উই ষ্টেণ্ড এজ এ ফেমিলি। আজি যেতিয়া লোকেল কুমফুৰ যেতিয়া প্ৰব্লেম হৈছিলে সেইখিনি সময়তো মই তেওঁলোকৰ ওচৰত থিয় দিছিলোঁ।